আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাইডত থকা ছাবস্ক্ৰাইব বাটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু টিলিঙাটো দবাই থ'ব যাতে আমাৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ' আপুনি সকলোতকৈ প্ৰথমতে চাবলৈ পায়। তোক মই ইমান মৰম কৰোঁ, হে তোক মই নিজৰ ল'ৰাৰ নিচিনাকৈ মৰম কৰোঁ, তই মোৰ মান সন্মান অকণমানো কথাটো নাভাবিলি? হে দাইটি, মই মানে আপোনাক কথাবোৰ কমকৈ আছিলোঁ, কিন্তু এই কিহৰ কিন্তুটো আছ? কি কিন্তুটো আছে? এই তই যে এনেকৈ মদ খাই মাতলামি কৰি ঘূৰি ফুৰ, সেইটোতো মই ভবা নাছিলোঁ। ক'ত শিকিলি? হা, এইটো বয়সতে তই মদাহী হ'বলৈ শিকিলি? দিনে ৰাতে চাই চুলাইবৰ সোপা গিলি থাকিবি? এই নহয় মানে দাইটি, সেইদিনা মানে অকণমান খালোঁ আৰু। সিদিনা ৰুবুলে লগৰ দুটামানৰ লগত মাল খাই আমাৰ ঘৰ ৰাস্তাটোত কিমান উৎপাত। ই তেনেকৈ কো মদ খাই উৎপাত কৰিছে জানো? নেখালে আপোনাক মই এনেই ক'ম নে বাৰু? আপোনাৰ ঘৰতে যিহেতু কাম কৰে, মই যদি দেখাৰ পিছত আপোনাক কথাবোৰ নকওঁ, আপোনাৰতো সন্মানটো কেতিয়াবা যাব। ৰ'বা, তাক মই লগ কৰি আছোঁ, তুমি যোৱা। হে অকণমান খাইছে? অঁ দাইটি। মদেই অকণমান খোৱা, বেছি খোৱা চব একেই। তই সেইদিনাখন মোৰ ভৰিত ধৰি তই মাপ খুজিছিলি নে নাই? মদ নাখাওঁ বুলি চিৰজীৱন। হা, আকৌ তই মদত ধৰিলি? সেইদিনা লগৰটোৱে জোৰ কৰা কাৰণেহে খালোঁ, নহ'লে নাখালোঁ হ'লে। আজিৰ পৰা নাখাওঁ, বেয়া নাপাব। নাখাবি। যিটো জোঁৱাই পালোঁ সেইটোৱে মদ খাই ক'ব নোৱাৰা হৈ তলং ভলং হৈ পেলাই সৰু ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে। তোক লগ পালে ভালেই হ'ল। তোৰ লগত কথা পাতিবলগীয়া আছিলে। কি কথা? শুনিছোঁ তোৰ খুলখাজনীৰ বিয়া ওলাইছে। অঁ ওলাইছে। তাকে মানে একদম মাথা চাথা গৰম হৈ গৈছে বুজিছনে? গোটেই বিয়াখনৰ দায়িত্ব সোপা এতিয়া মোৰ ওপৰতে। গোটেই এইফালে টকা মেনেজ কৰ, সেইফালে টকা মেনেজ কৰ, আমুকক দিয়া তামুকক দিয়া, কি কবি। তোৰ শহুৰ আছিলে, মই যাম বুলি ভাবিছিলোঁ। পেণ্ডেলৰ কথাটো ক'ম বুলি ভাবিছোঁ। তাকে তই যদি সহায় কৰি দিয় কামখিনি কিন্তু ময়ে পাম। চিন্তা নকৰিবি, তোক মই কিবা এটা খুৱাই দিম। এই খোৱা বোৱাক লৈ ইমান চিন্তা নাই, খালি চা বিয়াখন ভালকৈ পাতিছে। দৰা আহিব ধনী ঘৰৰ পৰা, পেণ্ডেলৰ গোটেই বস্তুখিনি নতুন হ'ব লাগিব। চকীৰ পৰা আদি কৰি স্কিনৰ পৰা আদি কৰি যত যি আছে চব নতুন লগাব লাগিব, নহ'লে অলপ লাজ পাম নেকি মই? আৰে গোটেই দায়িত্বখিনি মোৰ ওপৰত আছে ভাই। অঁ সেইকাৰণেহে মই তোক কৈছোঁ, তইহে পাৰিবি কামটো কৰি দিবলৈ। তই মুঠতে কামটো পালোঁ বুলিয়ে ধৰি থ। এই গোটেইখিনি মানে মাছ মাংসৰ পৰা আদি কৰি সোণৰ গহনা গাঁথনিলৈকে গোটেইখিনি অকল মই মেনেজ কৰি আছোঁ বুজিছনে? তই কামটো পালি। হেৰি, ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই, কিবা এটা খুৱাবি নি? এনে খাবলৈ মোৰ এতিয়া মন নাই, যদি খুৱাব বিচাৰ। অ' ডাঙৰ মাই। অঁ দেউতা। জোঁৱাই ক'তো? আছে, গাঁৱতে কিবা কাম কৰি আছে নেকি? শুনচোন, এইকেইদিনতে ল'ৰা ঘৰৰ মানুহ মানে ল'ৰাটোৰ ঘৰৰ মানুহ আমাৰ ঘৰলৈ আকৌ অহা কথা আছে। তই আকৌ আগতীয়াকৈ আহি লাগি ভাগি দিবিহি। তুমি যে কি যে কথা কোৱা, মই বাৰু কিয় নাহিমনো? হেৰি, এটা কাম কৰিবি, এই পুৰোহিত এজনৰ ওচৰলৈ গৈ পেলাই আগতীয়াকৈ কি বাৰ পৰে গৈ তাৰিখটো চাই আহিবিচোন। ঠিক আছে বাৰু, মই যাম দিয়া। অ'লা ক'বা আহিলি? আমাৰ এনেকৈ মন চন মাৰি আহিছ যে? কোনো মনটো মাৰি থকা দেখিছ? এনেই কিবা এটা চিন্তা কৰিহে আহিছিলোঁ। তই কিয় মন মাৰি আছ মই বুজিছোঁ। তইতো সৰুৰ পৰাই তাইক ভাল পাই আছিলি, আৰু এতিয়া তাই ইমান সহজে আনলৈ বিয়া হৈ যাব পাৰেনে? তইতো এবাৰ তাইক বুজাই চাব পাৰিলি হয়। মোৰ দৰে কপাল এখন লৈ তই জন্ম লৈ চাবি, তেতিয়াহে বুজি পাবি। মোৰ বুকুত যি কোৱা জুই জ্বলি আছে, সেইবোৰ অকল মইহে দেখিছোঁ। মোৰ বাহিৰে সেই জুই কোৱা মই আন কাৰো আগতে দেখুৱাই দিব নোৱাৰোঁ। বুজি পাইছোঁ দে, তথাপিও তহঁতি দুটা ইমান দুখত থাকিবিনে? হ'ব দে, তাই মোক দৰা সাজত নেদেখিব, কিন্তু মইতো তাইক কইনা সাজত দেখিম। আৰু তাই কইনা হৈ বিয়া হৈ যোৱাৰ পাছত তাই সুখত থাকিলে ময়ো সুখতে থাকিব পাৰিম। এতিয়াতো উপায় নাই, তই সেইবিলাকেই ভাবি থাক। আমি যাওঁ ব'ল। তই দেউতাক লক্ষ্য কৰিছনে? দেউতাৰ মুখৰ হাঁহিটো আকৌ ঘূৰি আহিছে। তোৰ বিয়াখনক লৈ কিমান যে সপোন দেখিছে। তোৰ বিয়াখন কিন্তু আমি বেছ ধুমধামেৰে পাতিম, আৰু ময়ো কিন্তু কিছু ফূৰ্তি কৰিম দেই। মোৰ বিয়াখনক লৈ তহঁতি বহুত সপোন দেখিছ ন? দেখিছোঁ আকৌ,
মইতো বিয়া হৈ যাবই নোৱাৰিলোঁ, পলায়ে গ'লোঁ। এতিয়া ঘৰখনত তোৰ বিয়া আছে। তোৰ বিয়াক লৈ সপোন নেদেখি কাৰ বিয়াক লৈ সপোন দেখিম? হ'ব, তহঁতি যেনেকৈ ভাল দেখিছ তেনেকৈ কৰ। আজি ভিনী আৰু মই পণ্ডিতৰ ওচৰলৈ যাম, তহঁতৰ বিয়া তাৰিখটো চোৱাই আহিম। ঐ ভণ্টি, তই যে মনটো মাৰি দিলি। দাইটি, আপোনাৰ ডাঙৰ যাক লগ পাইছিলোঁ। অঁ সি ক'লে হেৰি আপোনালোকৰ বিয়াখন লৈছে বোলে ঘৰত। তাকে আপুনি পেণ্ডেলৰ কামটো মোকে দিয়ে বুলি ভাবিছিলোঁ। তোৰ পেণ্ডেল আছে? হয় আছে। সময়মতে পেণ্ডেলটো উলিয়াই দিব পাৰিবি নহয়? পাৰিম। ঠিকে আছে বাৰু। বাকী পইচা পাতি কি ক'ত হৈ বেলেগ এদিন মই কথা পাতি ল'ম। যদি তই গুৰুত্ব সহকাৰে দায়িত্বটো ল, পেণ্ডেলটোৰ কামখিনি তোকে দিম কৰিবলৈ, কিন্তু সময়মতে উলিয়াই দিব লাগিব। হ'ব, তোৰ লগত মই এদিন কথা পাতিম। ঠিক আছে। হ'ব হ'ব দে, যা। হেৰা, বিয়া পালেহি নহয়, কি দিম বুলি ভাবিছা? তুমি দেখোন তাইক পালেং এখন দিম বুলি কৈ থৈ আহিছিলা। তথাপিও আৰু কিবা এটা দিবা দিবা, তোমাৰ গিয়েৰে অইলতহে চাকৰি কৰে, যি মন যায় তাকে দিবা। ইহ, তুমি তেনেকৈ ক'লে নহ'ব নহয়, মোৰোতো মান সন্মানৰ কথা এটা আছে। আৰে তোমাৰ লাজ ঢাকোতে ঢাকোতে মোৰ যে ছাল ছিগি গৈছেগে, খবৰ ৰাখিছা জানো তুমি? এই মই সেইবোৰ নাজানো, আৰু মোক বিয়াত পিন্ধিবলৈ কাপোৰ দুযোৰ লাগিব। ল'বা ল'বা, ভনীয়েৰে বিয়াৰ যৌতুকত তোমাকো নি এনেকৈ এবাৰ সুধি চাবা। দিবলৈ মন নাথাকিলে নিদিওঁ বুলি ক'লে হয়, এনেকৈ কাট মাৰিলে মই বেয়া পাওঁ। এই ল'বা অ' ল'বা, তোমাকে নিদিনো কাক দিম? সঁচাকৈ কৈছানে? সঁচাকৈ কৈছোঁ। হেৰা, তুমি বহা, মই তোমালৈ চাহ একাপ বনাই আনো। যোৱা। এতিয়া তেল মাৰিছে চা, অইন দিনা কথাই বেলেগ। এতিয়া কাপোৰ দুযোৰ দৰকাৰ হ'ল যে, ভনীয়েকক কিবা এটা দিবলগীয়া হ'ল যে, তুমি আপুনি অ' কিবা কৈছিলা নেকি? নাই একো নাই। চাহত এই চাবা আকৌ, নিমখ বেছি হ'ব। চেনি খাবলৈ পাহৰিয়ে থাকিলোতো। কেটাৰিঙৰ দায়িত্বটো তোক দিলোঁ, তই কামটো ভালকৈ কৰিবি। আজিলৈকে বদনাম হোৱা কাম আপোনাৰ কৰিছোঁ জানো? তথাপিতো দায়িত্বৰ ক্ষেত্ৰত অলপ কথাটো বেলেগ নহয়। দায়িত্ব দেখোন এইফালেকে আহি আছে। তহঁতক পালোঁ, ভালেই হ'ল। মই ওলাই আহিছিলোঁ তহঁতৰ ওচৰত যাবলৈ। হেৰি নহয়, এতিয়া কিমান দূৰ আগবাঢ়িছে? প্ৰায়বিলাক হৈয়ে গৈছে। দুটামান কাম আছে, আপুনি একো চিন্তা কৰিব নালাগে। বিয়াখন বহুত ধুনীয়াকেই হ'ব। বিয়াখনটো হ'ব ধুনীয়াকৈ, কিন্তু এটা কথা ঠিক, কিন্তু এই বিয়াখন আন বিয়াতকৈ ব্যতিক্ৰম হ'ব। অঁ তই এইফালে ক'ত যা পিছে? অঁ হেৰি, এনেই অলপমান ওলাই আহিছিলোঁ গাঁৱলৈকে। তই দায়িত্ব ঘৰলৈ নাই যোৱা নেকি? দাইটি ঘৰলৈ গৈয়ে আছোঁ, আজিহে কিবা কাম এটাত যোৱা নাইকিয়া। হ'ব দিয়ক, আহিছোঁ। ৰচোন, তই মনটো মাৰি আছ কিয়? ক'তনো মনটো মাৰি আছোঁ, এনেই কিবা এটা চিন্তাহে কৰি আছোঁ। বিয়াখন ওচৰ চাপি আহিছে যেন। দিয়ক, যাব আপুনি। অ' দাইটি, এইয়া দেখিলি, পলাই ফুৰিছ। ইমান ধুনীয়াকৈ ওলাই কোনফালে যায়? এই মানে লং পেণ্ট পিন্ধিলোঁ, মানে টাউনৰ পৰা আহিবগৈ লাগে। অঁ কিবা আছে? আছে মানে আগত ছোৱালীজনী বিয়া আছেনে নাই? অঁ ইটো সিটো থাকে, ইটো লাগে সিটো লাগে। তোৰ আকৌ এই কামৰ কেইদিন তোৰ দেখা দেখিয়ে নাই, আহৰিয়ে নাই তোৰ। এনেই দিন ৰাত অহা যোৱা কৰি থাক, তাত বাতি মাৰি থাক। এই নহয় দাইটি, ঘৰটো কাম অলপ ওলালে যেন, সেইকাৰণে যোৱা হোৱা নাই। যাম বাৰু এইকেইদিনতে। তোক লগ পালোঁ, ভালেই হ'ল। অঁ ব'ল টাউনৰ পৰা আহোঁ, অকণমান কিবা কিবি আনিবলগীয়া আছে বস্তু, ব'ল। অঁ এতিয়া নাযাওঁ, বেয়া নাপাব কিন্তু, কাম অলপ আছে আৰু লেতেৰাও হৈ আছোঁ তাতে। এই একো নহয়। পিছে হেৰি নহয়, অঁ ছোৱালীজনী বিয়াত কি দিম বুলি ভাবিছ? এই অঁ চিন্তা কৰিব নালাগে, তই একো দিব নালাগে বিয়াখনত। তই মানুহটো তাত থাকিব লাগে, বুজিছ নাই? ঘৰুৱা মানুহ তইহে, লাগ বুলি ক'লে তোকহে কিবা এটা ক'ব পাৰোঁ, বেলেগক ক'ব নোৱাৰোঁ নহয়। হ'ব দাইটি, আপুনি ইমান চিন্তা কৰি থাকিব নালাগে। তাই বিয়াত মই সকলোখিনি কামতে আপোনাৰ লগত থাকিম শেষ সময়লৈকে। তাই বিয়াৰ পিছত তোৰ বিয়াখনহে আছে আৰু। তহঁত দুটাই বিয়াখন পাতি দিব পাৰিলেই মই আজৰি আৰু, বুজিছ? হ'ব দে, মই সোনকালে আহোঁগৈ, গাড়ীখন নাপাম। যাওঁ দে। যাব। অঁ
ক কিয় মাতিছিলি? তোৰ বিয়াৰ আগতে তোক এবাৰ হেঁপাহ পলুৱাই চাম বুলি মই ভাবিলোঁ। বিয়াৰ পাছত আৰু তোক বাৰু ক'ত চাব পাম এনেদৰে? তই দেখোন মোক চাবলৈ ঘৰলৈ যাব পাৰিলি হ'লে। ঘৰলৈ তোক চাব যাবলৈ মনে নহ'ল, কাৰণ দাইটি সন্মুখত তোৰ মুখখন চাবলৈ মোৰ সাহসেই হোৱা নাই। যদি তোক চাই থাকোঁতে মোৰ চকুত চকু পানী আহে আৰু দাইটিয়ে মোক দেখি মোক প্ৰশ্ন কৰে, তেতিয়া কি উত্তৰ দিম? তোৰতো পিতাইক ক'বলৈ এইবোৰ কথা সাহসেই নহ'ল। এতিয়া এইবোৰ বকি একো লাভ নাই। পিছে তই হাততেতো কি লৈ ঘূৰি ফুৰিছ? আনিছোঁ তই ভাল পোৱা কিবা এটা বস্তু, তোৰ বিয়াৰ উপহাৰ হিচাপে। শুনচোন, খুলি চাই ল। ঐ কি হ'ল? যাওঁ আকৌ। ঐ শুন না, কি? এই দোকানত যে পুতলাটো আছে চাচোন, এইটো চাচোন, ইমান ধুনীয়া লাগিছে, কিনি দে না। চা তই এতিয়া কি চলা চলি হৈ আছ নে বাৰু পুতলা লগত খেলিবলৈ? যাম ব'ল। কিনি দে না, তোক মই কিবা এটা কিনি দিবলৈ ক'লে তই কিনিয়ে নিদিয়। এতিয়া একো কিনি নিদিয়, পিছত কি দিবি জনা আছে। মোৰ হাতত এতিয়া পইচা নাই, সেইকাৰণে কৈছোঁ ব'ল যাওঁ। ব'ল, মই পইচা দিম। তোৰ সদায় মানুহ পৰা খাবলৈ পইচা ওলাই, কিবা এটা কিনি দিবলৈ হ'লে পইচা নোলায়। তই সঁচাকৈ আকৰি দেই, পাগলা বিহু কৰি নাথাক, যাওঁচোন না। কিনি দে না। নালাগে, পিতাই ঘৰত দেৰি হ'লে গালি পাৰিব, যাওঁচোন না। বেছি অকণমান কিনি দিব নোৱাৰিলে। ঐ কি ভুল ভুনাই একো ভুল ভুনাই থকা নাই। ঐ পুতলাটো তোৰ বেয়া লাগিছেনে? আৰে কান্দিছ কিয়? তোৰ মানে এতিয়াও মনত আছে মই যে তোক এদিনে সেই পুতলাটো বিচাৰিছিলোঁ? আছে আকৌ, তোৰ লগত জড়িত মোৰ প্ৰতিটো কথাই মনত আছে। আৰু তোক বিয়া উপহাৰ হিচাপে ডাঙৰকৈ দিবলৈ একোৱেই নাই, সেইকাৰণে তোক বিয়া উপহাৰ হিচাপে এইটোৱে দিলোঁ দে। মই বাৰু বহুত ডাঙৰ উপহাৰ এটাই দিব লাগিছিল, কিন্তু কি কৰিবি, হাতত ইমান পইচা নাথাকে যে মোৰ। চা, মোৰ স্মৃতি হিচাপে মৰমত তই এইটোকে সাঁচি থবি। তই কি মোৰ বিয়াত নাথাকনে? বিয়াৰ উপহাৰটো যে এতিয়াই দিলি। থাকিবলৈ চেষ্টা কৰিম। তোক মই নিজৰ কইনা কৰিব নোৱাৰিলেও তোক কইনা সাজত চাবলৈ মোৰ বৰ হেঁপাহ আছে অ'। ভণ্টি, তোক মই অথনিৰে পৰা লক্ষ্য কৰি আছোঁ। তই বাৰু এই বিয়াখনক লৈ সুখী নহয় নি? বা তই এইবোৰ কি কৈছ? পিতাই সুখতে জানো, মোৰ সুখ নহয়। তথাপিতো তোক দেখাত তই যেন সুখী একেবাৰে লগা নাই। এইবোৰ বাদ দে, মই যেন পিতাই মনত অলপো কষ্ট দিব নিবিচাৰোঁ। কষ্ট মানে? চা, তই যেতিয়া ভিন্দলৈ পলাই গৈছিলি তেতিয়া পিতাই বৰ কষ্ট পাইছিল আৰু 2-3 দিন মন মাৰি আছিল। আৰু এতিয়া মই সেইবোৰ কষ্ট দিবলৈ একেবাৰে নিবিচাৰোঁ।
তই মানে কাৰোবাক ভাল পাইছিলি নেকি ভণ্টি? ভাল পাইছিলোঁ বা নাই পোৱা সেইবোৰ বাদ দে। তহঁতি বাৰু এই প্ৰস্তুতটো কৰা বহুত দেৰি হোৱা নাইনে? ভণ্টি ক'লৈ গ'ল জানো? কামৰ সময়ত বিচাৰি পাবলৈ নাই। এই এফালে এফালে ৰুবুলক দেখিছিলি নেকি? নাই দেখা নহয় নাইটি। নাই দেখা। তাৰমানে সি ৰাতিপুৱা যে গ'ল তাৰপিছত অহা নাই? নাই অহা। সিটো এনেকুৱা নকৰে আগতে। বিয়াখন আগত ৰাখি দায়িত্ববান ল'ৰা এই নাই কিহৰ দায়িত্ববান এইবিলাক। ঐ তই ভিতৰত অকণমান লাগি দেখিছিল যা মই তাক বিচাৰি হ'ব হ'ব হ'ব। তই যে ইয়াত বহি আছ, বিয়া ঘৰত দেখোন পানী তুলিব হ'লেই। যাওঁ ব'ল আকৌ। তই যাচোন, মোক ইয়াত অলপ অকলশৰে থাকিব দে। তোৰ দুখটো মই বুজি পাইছোঁ, কিন্তু তই যদি এই মুহূৰ্তত তেনেকৈ থাক আমাৰ জানো ভাল লাগিব? আৰে ব'ল না, তই জানো মন মাৰি থাকিলে হ'ব? মইনো ক'ত মন মাৰি আছোঁ? তই এবাৰ যাচোন, মই লাহে ধীৰে যাম বাৰু। আৰে তোক দেউতাই মাতিছিলে। সেয়া চা, এতিয়াও ফোন কৰি আছে। মই নাযাওঁ, মই যাব নোৱাৰোঁ। তই কথাটো বুজিবলৈ চেষ্টা কৰচোন। নিজে ভাল পোৱা ছোৱালীজনীক আজি আনে বিয়া পাতি লৈ যাব আৰু মই তাত বহি চাই থাকিম। মনৰ কথাবোৰ তাইটিক খুলি ক'ব নোৱাৰিলোঁ। আৰু চা, মই ভবাও নাছিলোঁ তাই বিয়াখন যে আনৰ লগত হৈ যাব। সেইকাৰণে কৈছিলোঁ তোক, কথাবোৰ তেতিয়াই খুলি কৈ দে। কিন্তু তই চালা মোৰ কথা নামানিলি। চা, তই মোৰ মনৰ কথাটো বুজিবলৈ চেষ্টা কৰ। মই বিয়া ঘৰলৈ যাব নোৱাৰোঁ। মোৰ মনৰ ভিতৰত এনেকুৱা একুৰা জুই জ্বলি আছে, যিকুৰা জুই তাইক দেখিলে বেছিকৈ জ্বলিব। আৰু তয়ে ভাবি চাচোন, আজি তাই কইনা সাজত ৰভাতলিলৈ ওলাই আহিব আৰু দৰাৰ লগত হোমৰ গুৰিত বহিব। মই বাৰু তাই চকুলে কেনেকৈ চাম? আৰু তাই চকুলে চোৱাৰ পাছত মোৰ যদি চকুৰ পৰা চকু পানী ওলায় আৰু তাইও মোক দেখি কান্দি দিয়ে, আৰু যদি দৰা ঘৰৰ মানুহে গম পায় এইবোৰ কথা, বিয়াখন ভাঙি দিয়ে, দাইটিয়ে বাৰু অলপ লাজ পাবনে? মই সেই লাজ দাইটিক পাব নিদিওঁ। তই ইয়াৰ পৰা চা, মোক আৰু লগ ধৰি নাথাকিবি তই। হ'ব দে, মই যাওঁ। ভাবিছিলোঁ লিখিম মোৰ গভীৰতা, নেজানো কিনো হ'ল। এৰা এৰিও হ'ল ৰ'ল মনৰ গাথা, নেজানো কিনো হ'ল। নিজকে দিছিলোঁ তোমাতেই সপি, নাজানো কি ভুল যদি আছিল
ৰচাৰো সময়ো যে আছিল নে সেয়া সময়ো আমাৰেই নাছিল এবাৰো চালাহি যদি কেনেকৈনো আছোহি বুলি এবাৰ মোক চালাহি যদি কেনেকৈনো আছোহি বুলি জংকি পানৈৰে কথা নাথাকিলেও প্ৰতিশ্ৰুতি ৰখাৰে কথা আৰু তুমি দুখন নাৱত দুই ভৰি জ্বলিছে হৃদয় মোৰ স্মৃতিবোৰ ভাবি নুবুজিলা মোলৈ মৰম যদি আছিল সেয়া মৰম মোলৈ বাৰু নাছিল এবাৰো চালাহি যদি কেনেকৈনো আছোহি বুলি এবাৰ মোক চালাহি যদি কেনেকৈনো আছোহি বুলি মই নোৱাৰিলোঁ ছোৱালী তোৰ কথা ৰাখিব মই একেবাৰে হাৰি গ'লোঁ তোক নিজৰ কৰিব নোৱাৰিলোঁ কি হ'ল তোৰ মৰমবোৰ সদায় সযতনে ৰাখিম মই তই সুখতে থাকিবিগৈ দে তই পাৰিলিহেঁতেন মোক নিজৰ কৰিব কিন্তু তই মোৰ অনুভৱবোৰ বুজি নাপালি তোৰ অনুভৱবোৰ মই বুজি পাইছোঁ তই মোৰ লগত দুদিন দুসাঁজ নোখোৱাকৈ থাকিব পাৰিবি কিন্তু মইনো তোৰ দেউতাক তোক কি বুলি খুজিম তয়ে কচোন যিমান হ'লেও মই তোৰ ঘৰত এটা কাম কৰা ল'ৰাহে তোৰ নামৰ সেন্দুৰ কণটো মই কপালত ল'বই নাপালোঁ আৰু যোৱা সময়ত তোৰ মুখখন চাই যাবলৈ তোৰ দেখোন দেখা দেখিয়ে নাই তোক নিজৰ কৰিব নোৱাৰিলোঁ যদিও তোক কইনা সাজত এবাৰ এপাহ পলুৱাই চাবলৈ মন গৈছে শেষবাৰৰ বাবে যেন তোক জোৰেৰে সাৱটি ধৰি মই চিঞৰি চিঞৰি কান্দিম কিন্তু মোৰ দেখোন আজি ৰভাটোলৈ যাবলৈ সাহসী হোৱা নাই ক'তনো সাহস হ'ব এতিয়া সাহস থকাহেঁতেন এনেকৈ আনৰ হৈ যোৱা চাই থাকিব নোৱাৰিলিহেঁতেন তই মই নোৱাৰোঁ আনৰ নামত জ্বলি থকা হোমৰ জুইকুৰা আগত তোৰ মুখখন চাবলৈ তই দেখোন কৈছিলি তই মোক কইনা সাজত এবাৰ হ'লেও চাবি তই এবাৰ আছোন মোক চাবলৈ আজি যেন মোৰ কইনা সাজত ইমান ধুনীয়া লাগিছে মই জানো তোক কইনা সাজত দেখি বৰ ধুনীয়া লাগিব সকলোৱে তোলৈকে চাই থাকিব কিন্তু মইহে তো আজি চাবলৈ নাপাম তই মনত দুখ নকৰিবি
অ' মাজনী তই কিয় ইমান দুখ কৰি আছ? পিতাই মোৰ একো নাই হোৱা অ', তোক এৰি যাম যে সেইকাৰণে অলপ বেয়া লাগিছে। তাত মই তই নহ'লে কেনেকৈ থাকিম বাৰু? ছোৱালীৰ জীৱনটোৱে এনেকুৱা, এদিন এঘৰলৈ যাবই লাগিব। মই জানো মাজনী তই মোৰ কথাবিলাক পেলাব নোৱাৰি সেই বিয়াখনত সন্মতি দিছ। পিতাই তই কি ভাবি আছ? নাই একো ভাবি থকা নাই। হেৰি ল'ৰাটোৰ ঘৰৰ পৰা মানুহ বৰ বেছি নাহে। ল'ৰাটো আহিব, মাকজনী আহিব আৰু লগত মোমায়েক দুজন আহিব। মই অকণ বাহিৰতে আছোঁ। ঐ তই আজিৰ দিনটোত যে নিজৰ ঘৰত আহি বহি আছহি এনেকে? অ' দাইটি আপুনি ইয়াত যেন দৰা আহিব হ'ল নহয়? ই কি দৰা আহিব হ'ল বুলি ক'বলৈ আহিছ? চব তোৰ পৰাই খেলি মেলি হৈছে। দাইটি তোক মই এনেকুৱা বুলি ভবা নাছিলোঁ। তোৰ আৰু মাজনীৰ কথা গম পাই দৰাই তাইক নিবলৈ নাহে, তই গম পাইছ নে নাই? তোক আজি মই দাইটি শুনকচোন, মই আপোনাৰ ভৰিতে ধৰিছোঁ, এতিয়া হুলস্থুলবোৰ নকৰিব। মই বিয়াখনৰ কাৰণে লাগিলে নিজে মৰি যামগৈ, কিন্তু এই হুলস্থুলবোৰ তাইক নুশুনাব। তাই নহ'লে মনত বৰ কষ্ট পাব। দাইটি মই নহ'লে দৰা ফোন কৰি নিজে ক'ম, তেওঁলোকৰ নাম্বাৰটো দিয়কচোন দাইটি। কোনো দৰকাৰ নাই তই মোক বুজাবলৈ, চব শেষ কৰি দিলি। অ' দাইটি শুনকচোন, আপুনি লাগিলে মোক খং কৰক, গালি পাৰক, মোক মাৰি পেলাওক। মই বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ খুজিছিলোঁ। মই পাহৰিয়ে গৈছিলোঁ মোৰ যে কোনো নাই, মা দেউতা, ধন টকা পইচা একোৱেই নাই মোৰ। মোক ভুল নুবুজিব দাইটি, মোক ভুল নুবুজিব। লাগিলে দাইটি আপুনি মোকে মাৰি পেলাওক, কিন্তু তাইক কষ্ট পাবলৈ নিদিব দাইটি। তাই কষ্ট পালে মই সহ্য কৰিব নোৱাৰিম। তই যদি তাইক ইমানেই ভাল পাইছিলি খোলা খুলিকে নকলি কেলে? হেই উঠ, মুখখন নিচিনাকে কান্দি নাথাকিবি। সেইফালে চা। তই ইয়ালৈ কিয় আহিছ? মই দায়িত্বৰ লগত কিবা এটা কথা পাতি আছোঁ, তই যাই ইয়াৰ পৰা। এই এক্টিং কৰি নেদেখুৱাবি, এক চৰ মাৰিম। তহঁত হালৰ কথা মই নাজানো বুলি ভাবিছ নেকি? বিকাশে মোক চব কথা কৈছে। মই তোক খবৰ এটা দিয়াৰ কথা আছিলেই। আমাৰ মাজনী সেইদিনাখন মানুহ এঘৰে চাবলৈ আহিলে, পচন্দও কৰিলে। আকৌ এবাৰ চাবলৈ আহিব, একেবাৰে ফাইনেল কৰিবলৈ। তোক খবৰ দিম, তই আহিবি। কি? তই কথাষাৰ শুনি আচৰিত হলি যে কিয়? আপোনাকনো কি মিছা কথা ক'ম? তাই পুতুকণক ভাল পায়, আজি বহুত বছৰ হ'ল। তাই চাগে আপোনাক ক'বলৈ কথাষাৰ সাহসে কৰা নাছিল। তই মোক কি কৈছ? হয় দেউতা, মই ভাবোঁ সিহঁত দুটাৰ মনত কষ্ট দি বিয়াখনলৈ আগবঢ়াটো বৰ ভাল নহ'ব নেকি? মই তাইৰ লগত কথাখিনি পাতি চাওঁ। সিহঁতে আপুনি মনত কষ্ট পাব বুলি কথাখিনি কোৱা নাছিল, আৰু
মই ভাবোঁ আপুনি সিহঁতৰ কষ্টখিনি বুজি পাব। এতিয়া কথা হ'ল সেইখিনি বুজি পাইছেই চাগে মই কি ক'বলৈ বিচাৰিছোঁ। আমি বুজি পাইছোঁ বাৰু, ল'ৰা ছোৱালীৰ সুখ মানেই মাক দেউতাকৰ সুখ নহয় জানো? তাকেহে আপোনালোকে যে কথাষাৰ বুজি পাইছে। আপোনাৰ ছোৱালীজনী সঁচাকৈ বহুত ভাল। তাই যে নিজৰ ভাল পোৱা ত্যাগ কৰি আপোনাৰ কথাত সন্মতি দিবলৈ ওলাইছিল। সঁচাকৈ তাইক বোৱাৰী হিচাপে পাবলৈ বহুত আশা আছিল, কিন্তু কি কৰিব, ভাগ্যতে নাই। হয় দিয়ক, মোৰ যদি আৰু এজনী ছোৱালী থাকিলহেঁতেন মই আপোনালোকৰ ঘৰলৈকে মই উলিয়াই দিলোঁহেঁতেন। পিছে এটা কথা, তাই বিয়াত আকৌ মই থাকিম এগৰাকী মাক হিচাপে। আপুনি বেয়া পাব নেকি আকৌ? সেই কিয় বেয়া পাম, নিমন্ত্ৰণটো এতিয়াই দিলোঁ। আমি পিছে এটা কাম কৰিব পাৰোঁ আকৌ। কওকচোন কি কাম? ইমানখিনিতো আগবাঢ়িলে, বিয়াখন বিয়া হৈ থাকিবলৈ দিয়ক। খালি দৰাটোহে সলনি হ'ব। তাইক কিন্তু এইখিনি কথা ভুলতো গম পাবলৈ নিদিব। কথাটো ভাল হ'ব জানো? কিয় ভাল নহ'ব হে? আমি আছোঁ নহয় আপোনাৰ লগত। হ'ব, আপোনালোকে যিটো ভাল দেখিছে বিয়াখন তেনেকৈয়ে হ'ব। এই তহঁত দুটাই মোক মনৰ কথাবিলাক খোলা খুলিকৈ ক'ব নোৱাৰিলি? মই ভাগ্যে কথাবিলাক গম পালোঁ বুলিহে। দাইটি, মই আৰু আপুনি মনত কষ্ট পোৱা একো কামেই কৰিব বিচৰা নাছিলোঁ, সেইকাৰণে কথাবোৰ কোৱা হোৱা নাছিল। ঐ তহঁত দুটাই মোৰ বাবে ভাল পোৱা দুইটাই দান দি দিছিলি। হা তই দানবীৰ হ'বলৈ ওলাইছ, ৰজা হৰিশ্চন্দ্ৰ হ'বলৈ ওলাইছ? সেইবিলাক মই নামানো। আৰু দুইটাই বল ৰভাতললৈ, দুইটাকে মই অগ্নিসাক্ষী কৰি বিয়া পাতি দিম। ঐ কি কৰিছ? আৰু তই চিন্তা নকৰিবি, মই দৰাৰ লগত পাতিম। তেওঁলোকে তোক ভুল বুজি আছে, সেইকাৰণে এনেকুৱাবোৰ কৰি আছে। ঐ মূৰ্খ, তই যে মূৰ্খই হৈ থাকিবি। দেউতাই আজি আমাৰ বিয়াখন পাতি দিব। বল ৰভাতলিলে, তোকো মোৰ দৰহাজত চাবলৈ মন আছে নহয়। পিছে কি কৰিছা ন কইনা? খবৰ এটা লওঁ বুলি ফোন কৰিলোঁ আকৌ। ভালে কৰিলে আকৌ। আৰু আজিৰ দিনত যে আপোনাৰ নিচিনা মানুহ আছে, মোৰ যে বিশ্বাসেই হোৱা নাই। আপুনিও দেখোন বিয়ালৈ আহিব পাৰিলে হয়। যাবলৈ বহুত হেঁপাহ আছিলে জানানে। তোমালোকে আকৌ গম পাই যাবা যে আমি এইবোৰ অভিনয় কৰি আছিলোঁ বুলি, সেইকাৰণেহে নগলোঁ দেই। আহিব দিয়ক এদিন আমাৰ ঘৰলৈকে। যাম, কেলে নাযাম। আমাৰ আকৌ আচল বিয়াখন হোৱা নাই নহয়। যেতিয়া বিয়া হ'ব আমিও যাম, তোমালোকো আহিবা। কেতিয়া আহিব কওকচোন? এইকেইদিনতো যাম ৰবা, তুমি ইমান চিন্তা কৰিব নালাগে। বাৰু তোমালোক ভালকে থাকিবা দেই। যিমান পাৰে সোনকালে আহিব কিন্তু দেই। যাম। ঠিক আছে দিয়ক, এতিয়া ৰাখিছোঁ। ঠিক আছে। কোনে ফোন কৰিছিলে? মায়ে ফোন কৰিছিলে। মা মানে? মোক যে চাবলৈ আহিছিলে। তেওঁ যে মোক বহুত মৰম কৰে জানা। তোমাক মৰম কৰিবই আকৌ, তুমি মানুহজনে অলপ মৰমীয়াল নে? হ'ব, বিয়াৰ পাছত এতিয়া চেনি দি লাভ নাই। দেখিছ ভগৱানে আমাৰ দুটাক কেনেকৈ মিলাই দিলে। মোৰ ভাল পোৱাবোৰ মিছা নাছিল, তেওঁ সেইবোৰ বুজি পালে। মোৰ ভাল পোৱা মানে মিছা নহয়। শুন, মই তোক কৈছিলোঁ নহয়, আমাৰ দুটা ভাল পোৱা যদি সঁচা হয় আমাৰ বিয়াখন এনেও হ'ব। আৰু ৰচোন, তোৰ কাৰণে মই বিয়াৰ আগৰ পৰাই বস্তু এটা থৈ দিছিলোঁ। কি বস্তু চাওঁ? শুন ল, তই যোনদিনা মোৰ কইনা হবি সেইদিনা তোক এডাল দিম বুলি মই কিনি থৈছিলোঁ। ল। মই গম নোপোৱাকৈ তই মনে মনে ইমানবোৰ আনি থৈছ, আৰু মোক তই আনৰ হ'বলৈ দিছিলি। তইতো দাইটিক ক'ব পাৰিলি হয়, মইহে জানিছোঁ মই কিমান কষ্টত আছিলোঁ। আৰু তই অকল মোক ক'বলৈ কৈ থাকিলি, নিজে ক'বলৈ সাহস নহ'ল। যা, তই অলপ বেছিয়ে। শুন, আজি মই প্ৰেম সফল হোৱাৰ সুখবোৰ বিচাৰি পাইছোঁ। কিন্তু চা ছোৱালী, তই এতিয়া মোলৈ বিয়া হ'লি যেতিয়া তোৰ জীৱনটো কিন্তু বহুত সলনি হৈ যাব। দেখিছ
বিয়াৰ আজি ইমান দিন হৈ গ'ল তোক খাবলৈ মাছ মাংস কণে আনি দিব পৰা নাই বেঙেনা খুৱাই থাকিবলগীয়া হৈছে সম্পৰ্ক এটাত সুখী হ'বলৈ সৰু সৰু মৰমবোৰে যথেষ্ট তই এনে জিতিকাই মাথাটো গৰম নকৰিবি চা কোনোবাই যদি সোধে মোক তই ইমান দুখত থকাৰ পাছতো তোৰ মুখতে হাঁহিটো কিহৰ বাবে তেতিয়া কিন্তু মই চিধা উত্তৰ দিম মোৰ মুখৰ হাঁহিখন কেৱল মোৰ মৰমৰ কইনাজনীৰ বাবে কইনা কইনা কইনা